ফুলিলে আৰু ফুলিলে তগৰ বগাগতে ফুলে মাতিলে আৰু মাতিলে গালত ফুলি আমাৰ গাঁৱৰ গৰু ছাগলীবোৰ পথাৰত পেট ভৰাই খাই উভতি আহিবলৈ হ'ল। তোমালোকৰ গাঁৱৰ ফালে শিয়াল নাই নেকি যি গোটেই ৰাতিটো হুৱা হুৱা কৰি ৰাতিপুৱা শুই থাকে? তাৰ মানে চহৰীয়া শিয়াল উঠিছে। জানো কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে পটাপট টিকটক এটাই বনাই লওঁ মাও নাই বাদলিও শুই আছে গালিয়ে খাম আন্ধাৰে হ'ল। ঐ কি এই সাজবিলাখান তো কিহৰ বুটে ধৰছি আৰু কি পিন্ধছে এগলা? মাৰ মেখেলা চাদৰ। মাৰ মেখেলা চাদৰ? তাৰ মানে মাৰ যে 15,000 টকা পাতৰ চিটযোৰ সিদিনা যে দালিৰ দাগ লাগিছিল তয়ে লাগে চা। মাই বিচাৰি আছিল কোনি দালিৰ দাগ লাগিছে মাই মোক চৰেছি মই লগাও বুলি। প্লিজ তোৰো বহুত কেছ আছে কিন্তু কৈ দিম হয় নাই যি ক'বা লগা আছে চব পইচাই তই ঘৰৰ মানুহৰ আগত বোলে সকলো খালে হেনো বাঘৰো মৰম আমাৰ মমন পিছে একেই আছে জ্বলাই হাজাৰজন হিদাকৰ বচন পলাই পত্ৰং কি হেনো আলে মই নাথাকে যদি কুৱানা কঢ়াই দিম মই গহনা আৰু যদি লাগে নুদিম মোৰে কোমল কলি যা নালাগে মাথি বেছি খুৱাব তই অলপ বুজা বুজি কৰিমেই মই বুজা বুজিৰো যদি একো নহয় যামে গৈ মাৰ ঘৰলৈ ৰঙাকৈ কলি যা নাচুকি জোনাকি কাষলে নাহিবি নিলগে নিলগে চাই জুমি জুমি আমাৰ মৰম দেখি জ্বলিব নালাগে বেয়া লাগিছে নেকি মোৰ? আৰে তোমাক মানে মই ওচৰতে পাই গ'লো মই ধৰিবই নোৱাৰিলো। হ'ব দিয়া হ'ব। ইমান ধুনীয়া মই বোলো তুমি নহয় চাগে তাৰমানে নহয় মই সেইটো মিন কৰিব যোৱা নাই আচলতে ইমান তোমাৰ ধুনীয়া লাগিব পাৰে বুলি মই হ'ব হ'ব হ'ব। হেল্ল' হেল্ল' শাওণ মাহ আহিলে তোলৈ মনত পৰে ডাৱৰ দেখিলে আৰু তোলৈ মনত পৰে সো কিউট বৰষুণ যাক দেখিলে বেছিকে মনত পৰে হ'ব কেলা গম পাইছো ছাতিটো ঘূৰাই দিম দে কাইলৈ লৈ ল'বি